তো হে গাইস ওয়েলকাম টু নিউ ব্লগ। তো আপোনালোকে চাব পাৰে মোৰ আগত দেখি এবেল বালা কাটি নহৰি ফেলছি আৰু তাত ট্ৰেক্টৰ ফাঁচিছিল হেলা এতিয়া আমি এতিয়া যাইছোঁ এতিয়া বৰ্তমান শ্বুটিং কৰিব কাৰণে জেগা এতিয়া আপোনালোকে চাব পাৰে নদীৰ পাৰ আৰু যি বতৰটো গৰম গৰম বতৰ কেনে ৰ'দ চ'দ নাই বেছিকৈ এইটো মই যাইছোঁ এতিয়া বৰ্তমান। তো যাই ল'ব লোকেশ্যনটোক লেকিন যাইছোঁ আমি লোকেশ্যনত। তাৰমানে আমাৰ গাঁৱত ট্ৰেক্টৰত কাম কৰা কেইটামান মানুহ সিহঁতে নিজে ট্ৰেক্টৰত কাম কৰে আৰু আমি ভিডিঅ' বনাইছোঁ। মা কচম এতিয়া কি বুলি কৈছে জানছি আপোনালোকে কি ভিডিঅ' বনাইছে অলপ অলপ বনাই লাভ নাই ক'বাৰ কিয় কৈছি আপোনালোকে আৰু খুলে খুলি ক'ব নোৱাৰোঁ না। ইউটিউবত বহুত কৈছে কিবা কিবি সিহঁতে নিজে ট্ৰেক্টৰত কাম কৰি আছে গাইছ। আমি নকওঁ দেচোন আকৌ ভিডিঅ' বনাইছোঁ দেই এই লোকেশ্যনত। আহি গ'লোঁ আমি সেইখিনি জেগাৰ এটা শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ আমি মানে ফানি ভিডিঅ' টাইপ। সেইটো ভিডিঅ'ত 1K গৈছে মোৰ ফাৰ্ষ্ট ভিডিঅ' তাৰ সেইটো ফাৰ্ষ্ট ভিডিঅ'ত 1K গৈছিল। তো আপোনালোক দেখি দিছোঁ কেনেকৈ বনাইছিলোঁ এহেন্তি পৰা বনাইছিলোঁ এহেন্তি জেগাত মই অকল যাওঁছিলোঁ ই চেণ্ডেল মাৰিছিল। তো সেনেকুৱা ভিডিঅ'টো আছিল জমেনি সামান নাছিল কিন্তু ভিডিঅ' 1K গৈছে নাজানো কি হ'ল কাৰণ আমাৰ সৰু সৰু ইউটিউবৰ কাৰণে 1K যোৱা এটা বহুত ডাঙৰ কথা। আৰু আপোনালোকে চাব পাৰে এইফালে মাটি কাটি কি কৰি ফেলছি এই ঠিপেটো বাকৰি যাওঁ ৰহ গাইছ চপৰা আন বুলি আছিলোঁ মই বোলে নামটো চপৰা চাব নেকি আপোনালোকে চাওক কিমান ডাঙৰ আপোনালোকে দেখছি হা ৱাহ আৰে জুড়তে চাব পাৰে আপোনালোকে। তো যাইছোঁ আৰু এফালে আছে আগত দেখি লোকেশ্যনটো অলপমান আৰু আগত বেছি আগত নহয় অলপমান এনামান গেলি পাম। তো যাইছোঁ আৰু অলপ জমেনি কৰিব ভিডিঅ' চেষ্টা কৰোঁ কিন্তু জমেনি কৰিব যাওঁতে মোৰ আৰু চালি ৰাগ উঠোঁ আপোনালোকৰ সেইকাৰণে মই নেদা বস্তু মাহান অলপ জমেনি কৰিব খোজোঁ কিন্তু নাই নহয় না এইটো ওপৰত উঠোঁ ৰহ এক ছেকেণ্ড। তো উঠি গ'লোঁ ৰহ মই এটি এনেকুৱা নাছিল আগতে চাওক কেনে কৰি ফেলছিলে কাটা কাটি আৰু এইটো তাতে এটা কেনে কৰি ফেলছি হে দেখি দিছোঁ আপোনালোকক এইফালে চাওক নতুন নতুন পাত গুঠছি না পূৰা সেউজীয়া হৈছে আৰু এইফালে এই হেণ্ডাল চিৰিজ দেখছি না হেণ্ডাল চিৰিজত তাতে আছে এটা বম ডাঙৰ বস্তু একদিন যাম কিনে আপোনালোক দেখিছোঁ। আৰু আগত দেখিছে এখন চলাৰ যিখন চলাৰত আমাৰ পথাৰ ওচৰে পানী দেই এইফালে আৰু ইয়াতে বোমাৰ শ্বুটিং যাবা জেগা আপোনালোক দেখি দিওঁ। মই এদিন অলপ বকৰা আছোঁ নাজানো কিয় ইয়াৰ লগত থাকি থাকি বস্ತು ই অলপ বকৰা আন টাইপ অলপমান। তো জেগাখিনি দেখি দিছোঁ আপোনালোকে চাব পাৰে এইখিনি জেগা এই চা মই ভিডিঅ' শ্বুট কৰিছোঁ সি কৰিব পাৰিছে এই চা। তো এইখিনি জেগাতে দেখাম আপোনালোকক আৰু এইফালে আছে সেউজীয়া সেউজীয়া পাত তাৰমানে কোনোবা যদি আমাক খোপা ধৰে চপা ধৰে খাই না এনেকুৱা জেগাত আহি ঘুমাই থাকিলে হ'ল বাছ কোনে ধৰিবলৈ বেছি বেছি নাপায়। আৰু নতুন নতুন পাত গুঠছি আপোনালোকে চাব পাৰে কি সুন্দৰ লাগে বে। তো এইখিনি জেগাতে হ'ব ভিডিঅ'ৰ আমাৰ শ্বুটিং আধা সেহেঁতি হ'ব অলপ জমিনি টাইপ হ'ব আৰু আধাই তাতে হ'ব মানে 4টামান শ্বট ল'ব আছে। তো সেহেঁতি শ্বট কেজি লৈ লওঁ মোৰ মোবাইলেদি কাৰণ ইয়াৰ মোবাইলত ষ্টেবিলাইজেশ্যন নাই আৰু যাইছিলোঁ গাইছ তাৰমানে ভাষাত চিনা অলপ শ্বুটিং টুটিং কৰোঁ অলপমান সি বিচাৰিছে মোক চকুটোতে মিলিব পৰা নাই সূৰ্যটো বছি চকুত আছে হয়তো বিচাৰি পাইছা আগটোক নিবা আহিলে আপোনালোকে চাব এডাল গাছ মানে এই ভেলকৰ গাছেই পাওঁ আমি ক'ব নোৱাৰোঁ এই মাটি লৈছি তাৰ পৰা এই তাতে আছিলোঁ এতিয়া আমি এই সেহেঁতি জেগাত আছিলোঁ তাৰ পৰা মাটি লৈছি আৰু এই মই ভাঙিলে মোবাইলটো ভাল কৰিমেই মইতো এটা স্ক্ৰাইব আৰু এইটো মোবাইল দিওঁ মোৰ বাৰু পতা এতিয়া জাষ্ট ভিডিঅ' এটা বনাওঁতে মই এটা টপিক এটা ক'লোঁ ইয়াক ভিডিঅ' বনাওঁ কণ্টেণ্ট নবনাই বোলে। এই গাইছ আপোনালোকে কওকচোন আপোনালোকৰ অলপ দয়া মৰা আহিব কিন্তু এন নাহে কিমান দূৰৰ পৰা মাটি মাটি লৈছে আহি কিনে ইয়াতে গাছডালৰ কাষত লৈছে আহি কিনে কৈছে নবনা ভিডিঅ' যোৱা ঘৰত যাওঁ মাথা নষ্ট হৈ গৈছে মোৰ এতিয়া বৰ্তমান কি কৰোঁ তাকে ভাবছোঁ এক চপৰা মাৰোঁ যোৱা। তো আপোনালোকে চাব পাৰে আমাৰ ভিডিঅ' শ্বুটিং কমপ্লিট হৈ গ'ল ফাইনেলি শ্বুটিং কমপ্লিট হৈ গ'ল। তো মোৰ মতে কথা কৈছি কৰিলাক মোবাইলটো হৈ গ'ল কেনে জেগা। তো ফাইনেলি ইয়াতে কমপ্লিট হৈ গ'ল শ্বুটিং। তো এতিয়া আমি যাওঁ ক'ৰবাত দেৱাইছে ধৰিলে আমাক চেক কৰি দিব তাৰ আগতে যাওঁ ঘৰত তাতে আৰু নদীত দেখাম আপোনালোকক।
তো শ্বুটিং কমপ্লিট হৈ গ'ল এতিয়া যাওঁ আৰু ঘৰত ভিডিঅ'টো অন কৰোঁ যদি ভিডিঅ' চাই ভাল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে এইখিনি আছিল বাই বাই ন ভুল হৈছে তো আজিৰ কাৰণে এইখিনি আছিল যদি ভিডিঅ' চাই ভাল লাইক কমেণ্ট শ্বেয়াৰ বাই বাই